কোনো কাৰণতে পূৰণ নহয় আৰু তেখেতে এনেকুৱাই অলপ ইফাল সিফাল কৰি পেলাই ৰাজনীতিটো লাহে লাহেকৈ শেষ হৈ যাব কাৰণ এই কাৰণে শেষ হ'ব যে তেখেতৰ যিটো চিন্তাধাৰা এইটো বৰ্তমানৰ মানুহে সেইটো একচেপ্ট কৰিব নোৱাৰে তেখেতৰ দলৰ লগত থাকি অহা কেইজনমান মানুহ আছে যিসকলে তেখেতৰ লগত থাকিব কিন্তু ওভাৰঅল যদি চাবলৈ যায় এণ্টায়াৰ ছ'চাইটি এণ্টায়াৰ মানে আমাৰ চিটিজেন ৰাইজ হিচাপে তেখেতৰ কোনো কাৰণৰ সমৰ্থন দিব নোৱাৰে কাৰণ তেখেতৰ চিন্তাধাৰাৰ লগত কোনো মিলিবই নোৱাৰে পৰিৱেশ বহুত সলনি হৈছে কিন্তু হাগ্ৰামা মহিলাৰীৰ কথাবিলাক একেই আছে যেতিয়া মই ছাত্ৰ সংগঠনত আছিলোঁ তেতিয়াও কৈছিলে জাতিটোক বিক্ৰী কৰিছে জাতিটো ধ্বংস কৰিছে এতিয়া ৰাজনীতিত আহিছোঁ এতিয়াও কৈ আছে একে কথাবিলাক এতিয়া আপোনালোকেহে বিশ্লেষণটো দিব লাগিব আচলতে জাতিৰ কাৰণে কোনে ভাল কৰিছে কোনে বেয়া কৰিছে এইবিলাক ৰাজনীতিক কথাবিলাক হৈ থাকে ভাল বেয়া কথা কৈ থাকিব কিছুমানে ৰাজনীতি কৰাৰ কাৰণে বেলেগৰ ওপৰত দোষ জাপি দি বেলেগক ক্ৰিটিচাইজ কৰি ৰাজনীতি কৰাৰ কাৰণে এটা এজেণ্ডা বনায় কিছুমানে ৰাজনীতি এজেণ্ডা বনাই কাম কৰি পেলাই আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বাধীনতাৰ পিছত যিখিনি কাম কৰিলে সেইটো অতুলনীয় বিশ্বত হয়তো তেনেকুৱা নেতা নোলাব যোনে তেনেকুৱা এটা চিন্তা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 বছৰ সম্পূৰ্ণ হোৱা নাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসমৰ ৰূপটো সলনি কৰি দিলে আজি বহুত মানুহে গুৱাহাটীত আহিলে কয় যে গুৱাহাটীখন আজি 10 বছৰ আগত এনেকা নাছিলে এতিয়া যেটো গুৱাহাটী মানে আজি দেখিবলৈ পাইছো অসমখনত কিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হ'বলৈ গৈ আছে প্ৰত্যেকটো ডিস্ট্ৰিক্টত হস্পিটাল হ'বলৈ গৈ আছে সো কিছুমান মানুহে কাম কৰি ৰাজনীতি কৰে এতিয়া বিটিআৰতো আমি আমাৰ চৰকাৰ আহাৰ পিছত তেখেতসকলৰ যেটো অপসংস্কৃতি আছিলে সেইবিলাক দূৰ কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰবিলাক দূৰ কৰি দমন নীতি যেটো আছিলে সেইবিলাক দূৰ কৰি ভাল এটা পৰিৱেশ আনিবলৈ আমি চেষ্টা কৰিছোঁ আৰু এতিয়া বড়োলেণ্ডত আপোনালোকে সকলোৱে গ'লে দেখা পাব মানুহৰ মাজত ভয় ভীত শংকা এইবিলাক নাই সবে উদাৰ মনেৰে সবে থাকিব পাৰিছে আৰু হাগ্ৰামা মহিলাৰী এইবিলাক কথা বুজি নাপায় তেখেতে পাৱাৰ আৰু পইচা এই দুটা বস্তুৱে বুজি পায় আৰু সেই কাৰণে তেখেতে জিটি কথা ক'ব পাৰে আৰু 17 বছৰত এইবিলাকে কৈ ৰাজনীতি কৰি আহিছে অনাগত দিনতে সেইবিলাকে কৈ ৰাজনীতি